ये যুদ্ধ এন্তৰ এ ধৰে মাৰ one more try পাৰছি উৎপাত চাও চলি গাইস উৎপাত ওই গাইস গছত টানি ভাঙিলি পৰিম আৰু এতিয়া ওই সো গাইস কেনে লাগছে বান্দৰ গাইস বান্দৰ গাইস বান্দৰ জিফালৰ খেতিৰ নাজাৰাটো চাই লওক কি ধুনীয়া খেতি এবাৰ ধুনীয়াকৈ বেৰা দি থৈছি ছাগলী ঘুমাওকে কিন্তু তলেদি আৰামছে ঘুমাই যাব কিন্তু বেৰাও নাই বেৰাখান বাগেৰি গেছি চ আমি বেৰাখান দি দেও নেকি এতিয়া আৰু কোনো ঘুমাবা নৰে আৰু গুড মৰ্নিং গাইজ ৱেলকাম টু এনাদাৰ ব্লগ এটা খুচুৱা দুটাৰ লগত আছো এটা নতুন ভিডিঅ' বনাবৰ কাৰণে আৰু যোৱাকালি ৰাতি মানে ধাৰাসাৰ বৰষুণ দিছি সেইকাৰণে আজি ৰাতিপুৱা একদম বঢ়িয়া ফ্ৰেছ লাগছি আৰু জাগাখিনিও ভাল লাগছে সেইকাৰণে এইফালে একদম কি আৰু সেউজীয়া হৈ আছে আপোনালোকৰতো কেনে লাগছে নাজানো টুক টাক কৰি কেনে জৰাই দিব অলপ আৰু আহিছোঁ আমি দুটা তিনিটা লগ লৈ আৰু এইফালে ঘৰ এটা আছে ইফালে অলপ বহি লওঁ তাতে নাজাৰা অলপ চাই লওঁ চ' গাইছ ইফালে ইমান ধুনীয়া ঘৰটো বনাই থৈছিল কিন্তু তলত ধুনীয়াৰ মাটিত বহাতকৈ আৰু হাবিত বহাই ভাল ইফালে ধুনীয়াকৈ আমাৰ দুটা বেকাৰ চলি এটা হাবিত বহি আছে ধুনীয়াকৈ ইয়াতে অকণমান বহি কেনে এনজয় লোৱাটো ভাল তাতে মাটিত বহিলে মানে পেঞ্চিল লেতেৰা হোৱাতকৈ এইফালে ইয়াতে ডাইৰেক্ট বহি দিয়াই ভাল চেণ্ডেল টেণ্ডেলো পাৰব নালাগে ডাইৰেক্ট বিন্দাছ গাইছ বাবাজীৰ কাৰণে আৰু এটা ভাল খবৰ এই নতুন চেণ্ডেল আনিছা এনে হ'লি আগৰ চেণ্ডেলটো থাকলি এটা ঘাঁহ বনত বহি আছো না তো চেণ্ডেলটো পাৰি বহিলা হয় আজি কিন্তু বহা নাই দিছ ইজ দ্য ওৱান এক্সপেঞ্চিভ চেণ্ডেল এই আমি ইয়াৰ বহিছিলোঁ আগতে কিন্তু আজি একদম বহা নাই কাৰণ কিয় জানা না কাৰণ নতুন চেণ্ডেল না যদি লেতেৰা হৈ যায় কি হ'ব তাতে আধা ঘণ্টা মানে নহয় 15 মিনিটমান বহিলোঁ বহাৰ পিছত এইফালে ধুনীয়াকৈ আগত দিগি যাই থাকোঁ আৰু আগত দিগি যি পাওঁ তাকে দেখাম নাপালি নেদেখাও কি আছে ভিডিঅ'টো হ'বাহে লাগে 10 মিনিট 15 মিনিট ভিডিঅ'টো হ'ব তাৰে কাটা কুটা কৰি কিনে 7 মিনিট 8 মিনিটমান হ'ব চাই থাকক লাষ্টৰ লাগি ভাঙা ঘৰত ভাঙা এই কবাই নাপালোঁ মই তই যি মাৰলি দে হ'ব দে আমাৰ বাবাজী মানুহটো এই বৰ এলেহুৱাই এই চানা তাতে বহাত উঠবাই পাৰা নাই গা চাটো নুধুয়ে একদম এলেহুৱা চলি এনেকৈ চলি দেখাই নাছিলোঁ মোতকৈ এলেহুৱা মইতো 3 দিন 4 দিন বা 24 দিন 25 দিন নাকাধো কিন্তু সি আৰু তো গাইছ আমি এতিয়া ফাইনেলি আমি এতিয়া তলেদি যাব খুজিছোঁ মানে ৰাস্তাইদি গেলি মানে কথাটো এনেকৈ হ'ল কি ৰাস্তাইদি শুকান যাৱাতকৈ তলত দেখি ইমান ধুনীয়া বেহৰ ফুলি আছে বেকাৰ চলি বোলে তলত দেখি ইমান ধুনীয়া ফুল ফুলি আছে সিফালে মাজে যাওঁ একদম ধুনীয়া চিনেমেটিক শ্বট দুটামান বনাই যাওঁ উঠা খেলটো উঠা খেত মাৰ কুবাই নাথাকে এন্তৰ উৎপাত এই শিলটো এনেকুৱা ভাঙবা নৰাৱে তই কি নৰা তোৰ গাতে মাৰিম এই ৰ কি কৰা এই যা ভাই আগত দেখি জানা কৰি আছো ন ভিডিঅ' এটা ভিডিঅ'ৰ কাৰণে পাগলা চিনেমেটিক বোলে বনাই দিব লাগে এতিয়া এক্সট্ৰা মোৰ ষ্ট'ৰেজে নাই মোৰ বিয়াই এন্তৰ আলেনি এই বল চিধা থাক চ' গাইছ নাজাৰা দে কিবা কওঁ Guys, one of the most expensive challenge. Hey, dad, dolo. Hey, dad, তই ধৰবা লাগে তই সিধাকে তই যাবা লাগব অলপ তো গাইছ আমাৰ মাজত মানে দুটামান খচুৱা চলি এনেকৈ থাকে মানে এইডাল কাছত একদম সিধা কাছত উঠবা খুজিছি উঠবা নৰে যদি উঠবা চেষ্টা কৰিছি চেষ্টা কৰাটো ডাঙৰ কথা উঠবা নৰাটো ডাঙৰ কথা নহয় কৈয়ে উঠা মানুহ এই জলদি উঠ না বে উঠবা উঠ জলদি উঠ চ' গাইছ ইডাল মানে লাগ পাবা অলপ টানে বৰ্তমান এই আমাৰ পাঠিয়া চলি নাই ই জাপে আছে লাগ পোৱা নাই দি তাৰ পে মোক ধৰ তই এই ধৰে মাৰ নহ'ব তোৰ দ্বাৰে নহ'ব নাই নহ'ব ওৱান মোৰ ট্ৰাই পাৰছি চলিৰ উৎপাত চাই পারছি উৎপাত চাও চলি গাইস উৎপাত ওই গাইস গছত টানি ভাঙিলি পৰিম আৰু এতিয়া পাৰা ঘৰ চলি নাই গাইস পাৰ কৰি দেচোন ওই ফৰছৰ তল না ওই সো গাইস কেনে লাগছে বান্দৰ গাইস বান্দৰ উকেৰি দিলি মই গাঙ্গা উঠিম আকৌ এইটো ভিডিঅ' চাই ল'বা দি সো গাইস এতিয়া আৰু উঠি কেনে তলত নামাই দিলো না এটা পাচিয়া চলি এটা ধুনীয়াকৈ লগ পাব উঠ চেষ্টাটো কৰবা নালাগে দে মই চেষ্টা কৰাই দিলো কথা কেনেকৈ উঠাই চাওঁ দে ইয়েছ পল্লা দে উঠ
অলপমান চেষ্টা কৰাই দিলো না ইফালে সেইকাৰণে উঠবা আৰু ওপৰত উঠ জলদি এ গোটেই উঠি যা এ দা ঐ নামি দিয়ে ডাইৰেক্ট পৰি দিয়ে সো গাইস ফাইনালি চেষ্টা ৰখাই দে একো নাই বুলি এটা কথা আছিল আজি মানে প্ৰুভ হ'ল এ যুদ্ধ এন্তৰ এ গাছডাল কিন্তু কিবা এটা মজা ফিলিং আছে বে একদম পুৰা নিষ্ঠাই পৰিৱেশৰ আছে একদম চাৰিওফালে একো নাই মাজতে এডাল গছ তাকো ডাঙৰ মজা লাগছি উঠি কিছু ভাল লাগছি মনৰে গিতে আসি ক দিছি গাছ আমাৰ দৰে জীৱ থাকলি এই গাছ কিটাও ভাল হৈ নাথাকে ওপৰত আছিল টানি লৈ আহিছো কি চলিবে আমি গাছ বুলিয়ে নহয় গাইছ চব অল এভৰিথিং ইগলাও বেয়া হ'ব ইগলা আমি এতিয়া যাই আছো নহয় যোনফালে যাওঁ সেই ৰাস্তা মানে বেয়া হৈ যাবই লাগব ইমানো বেয়া নহয় চাৰিও চাইডে বেহাৰ ইগলা বেহৰ মানে আগতে তুলছিল গুটিগিলা মানে ৰৈ কেনে অলপ মানে আকৌ ফুলি উঠছি কিছু ভাল লাগছি পৰিৱেশটো আমাৰ বিশেষকৈ আমাৰ ভাল লাগছি আমাৰ খচুৱা গীতাৰটো আমাৰ ভাল লাগবয়ে ভালে হওক বা বেয়াই হওক আমি তাতে যাওঁৱে দেখো কেছে বাত খাইজান থবা জানবা লাগব হয় কিন্তু ভাত পালে ন বাৰি খাবা জানবা লাগব ই জানে নেকি সুৰালো পাঁচ তই জানা দে বৰ পেছনি তই বৰ জানা তই বৰ জানা ই বহুত জানে গাইছ ই বহুত জানে ই বাচন ঢকলি গেলি জিফালৰ খেতিৰ নাজাৰাটো চাই লওক কি ধুনীয়া খেতি এবাৰ ধুনীয়াকৈ বেৰা দি থৈছি ছাগলী নোসোমাওকে কিন্তু তলেদি আৰামছে সোমাই যাব কিন্তু বেৰাও নাই বেৰাখন বাগেৰি গৈছি চ' আমি বেৰাখন দি দেওঁ নে কি এতিয়া আৰু কোনো সোমাব নোৱাৰে আৰু গাইছ সিফালে আছে ধান খেতি ধুনীয়াকৈ বেৰা চেৰা দি থৈছে একদম সুন্দৰকৈ আৰু এইফালে ধান কাটি আছে চৰি ধান কাটা নহয় সেইটো চাফা কৰি আছে মাজতে তো অলপমান ভুল হৈ যাব পাৰে ভুল হ'লে আৰু কি হ'ব ভুল হ'লে মানে কোৱাই গ'লেতো শুদ্ধ কৰিব নোৱাৰো নহয় এতিয়া বেলেগ দিনা শুদ্ধ কৰিম দা বাবাজীৰ কান্দন আছে কিয়া এতিয়া জ্বলাবা ধৰছি এতিয়া তো গৰম লাগছে নেকি জুই পোৱা বিজি চ' গাইছ ইফালে চাওক এ ৰণা বে তই এই চাই কেনেকুৱা জুই লাগছি এতিয়া জলদি জ্বলাও ই গাইছ এ নহয় হৈ গেলা কৈ দে ইটো জ্বলাও ইয়ে গাইছ ক'ত গেল চ' গাইছ বহুত ফাল্টু কৰিলোঁ এতিয়া আৰু আগত দেখি যাই আছোঁ ইফালে মানে ঘৰত কোনো সোমাব নোৱাৰাকৈ ধুনীয়াকৈ বেৰা দি থৈছি হাও ইফালে কৈ মানে এইগিলা গাইছ এতিয়া কিয় বেৰা দিয়া নাই জানা না ইফালে মানে গেলি ডাইৰেক্ট মানে ভিতৰত পৰিব সেইকাৰণে বেৰা চেৰা দিয়া নাই গাইছ আমি এতিয়া আহিলোঁ ৰাস্তাত মানে পথাৰৰ মাজত আৰু কিমান ঘূৰি থাকিম বকাই চকাই ঘূৰবা অলপ বেয়া লাগে না আহিলোঁ এতিয়া পুৰা একদম গছ ইডাল গছ আমাৰ আড্ডা মাৰা ঠাই আগতে কম আড্ডা মাৰলোঁ ইডাল গছৰ তলত বা DSLR দি ফটো ভিডিঅ' বা কি কৰিলোঁ আমাৰ মন যায় ফিল্মখন আকৌ ইয়াৰ পৰা আৰম্ভ হৈছিল ইয়াৰ পৰা আৰম্ভ আকৌ এই ক'ৰবাত পাইছেগৈ অলপ ভালো লাগছি বনাই আকৌ বনাম বেকাৰ চলি আৰু এনেকাই পৰি থাকিব লাগিব আৰু ক'ত যাওঁ ক'ত নাযাওঁ তাকে ভাবি থাকোঁ ভিডিঅ' বনালে অলপ ভালো লাগে ভিডিঅ' বনালে ভাল নালাগে চ' ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব আৰু লাইকটো কৰি দিবি আৰু যদি শ্বেয়াৰ কৰিব পাৰা কৰি দিবি এই গাইছ ভিডিঅ'টো অফ কৰিলোঁ দে আৰু আমি বহুত অফ কৰিলোঁ এই ক'ত মানে অলপ ভুল হৈ গ'ল আকৌ একবাৰ কৈ আছোঁ ৰ গাইছ বহুত ভাগা ধৰিছে গাছৰ ওপৰত উঠি পেলাই বান্দৰৰ নিচিনা অলপ বহিছোঁ ৰ অলপ চিন্তা কৰি আছোঁ ভিডিঅ' এই নতুন ভিডিঅ'ত লগ পাম দে গাইছ मेरे सामने वाली